সমস্যাটো আপুনি ক'ব আৰু ইয়াৰ সমাধানৰ কাৰণে আমাৰ বিষয়াসকলে ভৰ কৰিব আৰু ইয়াৰ উত্তৰ দিব। दिनै जोङो गिबि खेबनि थाखाय बे सराइयाव बिनि सिगाङाव जोङो तामुलपुराव खालामदोंमोन। ইয়াৰ আগত আমি तामुलपुराव কৰিছিলোঁ, খুব ভাল ৰিজাল্ট আহিছে। আৰু এতিয়া सराइयाव दिनै जोङो जोंनि गासैबो डिपार्टमेन्टेल अफिसारफोरखौ लानानै सिभिल एनजिअफोरखौ लानानै जोंनि बायदिसिना जेंनानि सायाव सावरायनो आखाइ लादों। बयबो जेंनाफोरखौ हागोन आरो बिनि फिननायखौ जोंनि अफिसारफोरा होगोन। दा बेवहाय गोलाव खालामनाङा, कुइसनखौ सोंब्लानो जाबाय। আমি কোনো দীঘলীয়া এনালাইসিস দিব নালাগে। আপোনালোকে যিখিনি লাগে এইখিনি কথা কৈ পেলাই প্ৰশ্নটো কৰিলেই হ'ল। তাৰপিছত ইয়াৰ এনচাৰটো আমাৰ বিষয়াসকলে দিব। আৰু কোনোবা যদি বিষয়া নাই, আমাৰ কোনোবা এজন অফিচাৰে আমাৰ এছডিও চিভিলৰ কোনোবা এজন অফিচাৰে এইটো নোট কৰি যাওক, যাতে পিছত আমি এই সমস্যাটো সমাধান কৰিব পাৰোঁ। কথা হৈছে আমাৰ চৰকাৰ আৰু পাব্লিকৰ মাজত যিটো সম্পৰ্ক, এইটো খুব ক্লজ হ'ব লাগে। বিৰোধে অফিচাৰ আৰু আমাৰ ৰাইজৰ মাজত বহুত এটা ক্লজ সম্পৰ্ক হ'ব লাগে। এই সম্পৰ্কটো দূৰ হোৱাৰ কাৰণে হ'ব লগা কামবিলাকৰ নহয়। কিছুমান কাম হ'ব লগা কাম, তাত পইচাও নালাগে, একো নালাগে, কামটো অলপ মনোযোগ দিলে হৈ যায়। কিন্তু এটা গেপ হৈ থকাৰ কাৰণে এইটো কিছুমানে সুবিধা লয়। এতিয়া আজি EMI ঘৰ হ'ব লাগে, আজি আমি বহুত জেগাত গৈ আহিলোঁ, কিছুমান 8 মাহ হৈ গ'ল, তেনেসকলে 3rd ইনষ্টলমেণ্ট পাইছে, ঘৰ বনোৱা নাই। কিছুমান 6 মাহ হৈ গ'ল, ঘৰ বনোৱা নাই। ইৰিগেশ্যনৰ ইয়াতে এটা বান্ধ কৰি আছে, ইমান দিনে সি এগ্ৰিকালচাৰৰ চুইচ গেটটো কৰি নিদিয়াৰ কাৰণে ৰাইজে পানী পোৱা নাই। ইয়াত স্কুলৰ বিদ্যালয়ৰ বিল্ডিংটো আধা হৈ পৰি আছে। তেনেকুৱা বহুত সমস্যা আছে। যিবিলাক সমস্যা সমাধান কৰাত আমাক বহুত বেছি এফৰ্ট লাগে, এনেকুৱা নহয়, কিন্তু অলপ ষ্ট্ৰীমলাইন হ'লে হৈ যায়। আৰু এই ক্ষেত্ৰত আমাৰ দলীয় মানুহবিলাকৰ বহুত কথা ক'ব লগা থাকে। সেইকাৰণে আমি দলৰ পৰা মাতিছোঁ। তো এতিয়া মই আপোনালোকক কৈ যাম, আমাৰ দুটা ইয়াতে মাইক্ৰফোন দুটা দিব লাগে, এক চাইড পাব্লিকৰ ফালে আৰু এক আমাৰ অফিচাৰসকলৰ ফালে দুটা মাইক্ৰফোন দিব লাগে। তেতিয়া অলপ স্পীড হ'ব। কোনো বেছি এড্ৰেছ কৰিব নালাগে, সম্বন্ধ বহুত বেছি কৰিব নালাগে, খালি ডাইৰেক্ট কথাটো ক'ব। এতিয়া মই ফাৰ্ষ্ট সুবিধা দিব বিচাৰিছোঁ গাঁওবুঢ়াসকলক। গাঁওবুঢ়া কোন কোন আছে? হাত উঠাই দিয়কচোন। গাঁওবুঢ়া কেইজন আছে? গাঁওবুঢ়া তো আপুনি ক'ব যে আপুনি কোন লাটৰ গাঁওবুঢ়া আৰু সেই গাঁৱত কি সমস্যা আছে। আপুনি একদম সবচে প্ৰায়ৰিটি 2-3টা সমস্যা ক'ব। ক'লেতো আপুনি একদম আধা ঘণ্টাও ক'ব পাৰে, কিন্তু 2-3টা প্ৰায়ৰিটি সমস্যা যে আমাৰ এইটো সমস্যা, আমাৰ গাঁৱৰ সমস্যা, এই সমস্যাখিনি আপোনালোকে ক'ব। তো একদম আগত আনি দিয়া আগতে আমাৰ গাঁৱত আছে, আগতে আপুনি ক'ব, আপোনাৰ নামটো ক'ব আৰু কোনটো লাটৰ কোনটো গাঁৱৰ পৰা আহিছে সেইটো ক'ব। তাৰপিছত আপোনাৰ কথাটো কোনটো ডিপাৰ্টমেণ্টত আছে, কি কথা আছে সেইটো আপুনি ক'ব। ঠিক আছে? নমা বলে লাভি রাখবেন মাদাবিনি আর ওবে ডিপার্টমেন্ট সেখানে বিগো বুনানে মা সেনা বিগো বুনানে হয় একদম দুটা পড়ে। বাকি মানুষবিলাক কথা একো নালাগে, মোবাইলটো চাইলেণ্ট কৰি লওক আৰু মনে কওক। ফুটবল ডাইরেক্ট বুম